আজি যাব ওলাইছোঁ নকওঁ এতিয়াই ধুনীয়াকৈ সাজি কাচি ওলাইছে চাওক মা দেউতা আৰু মই যাম আৰু আমি ক'ত যাওঁ কি কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰাতিপুৱাই পাই গ'লোহি নিমাতী ঘাট আৰু নিমাতী ঘাটৰ ৰাতিপুৱাৰ সৌন্দৰ্যটো চাওকচোন ইমান ভাল লগা আৰু আহিয়ে কৰি ল'লোঁ এয়া মই টিকট আৰু কিহৰ টিকট কি কথা সকলোবোৰ চাই থাকক। নমস্কাৰ আৰু মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আছোঁ মই এটা বেলেগ লোকেশ্যনত আৰু ৰাতিপুৱাই আহি পাইছোঁহি নিমাতী ঘাট। আমি আজি যাম মাজুলী প্ৰথমবাৰৰ বাবে, আগতে কেতিয়াও গৈ পোৱা নাই, বহুত দিনৰ ইচ্ছা এটা পূৰণ হ'ব আৰু ভাবিছোঁ যিহেতু যাম গতিকে এটা ভিডিঅ' বনাই লওঁ আপোনালোক সকলোৱে চাই থাকিব। আমি 7টামান বজাত আহি পালোঁ, আহি পাই ধুনীয়াকৈ টিকটটো কৰি ল'লোঁ। 30কৈ লৈছে, কমলাবাৰী ঘাটত নামিব লাগিব আৰু বৰুৱাচালিৰ পৰা নিমাতী ঘাটলৈকে। টিকটটো কাটি উঠাৰ আগতে ইয়াতে এণ্ট্ৰি কৰি ল'লোঁ আৰু ধুনীয়াকৈ উঠিব গৈছোঁ আৰু যিকেইটা মানুহ ছিংগল মানে বাইক বা কাৰ এনেকৈ লগত লৈ নাযায় তেওঁলোকক আগতে উঠিব দিয়ে, তাৰপিছতহে বাইক থকা বা গাড়ী থকা মানুহবোৰ উঠিব লাগে, কাৰণ সিহঁতৰ অলপ ভেজাল থাকে ন। আমি আৰু একো নাই অনা, তাৰ কাৰণে বিন্দাছ আগলৈ আহিলোঁ আৰু ফেৰীত উঠি লৈয়ে মই মানে শান্তিত থকা নাই আৰু ইয়াৰ পৰা ত'ৰ পৰা ত'ত এনেকৈ মানে ভিডিঅ' বনাই ফুৰি আছোঁ। এবাৰ তলত বহিছোঁ, অকণমান সময় বহি পিনে ওপৰত গৈছোঁ, তাৰ ওপৰত আকৌ তাৰে ওপৰত গৈছোঁ, মানে শান্তি থাকিব পৰা নাই আৰু মুঠৰ ওপৰত। ইমান বেছি ভাল লাগিছে নহয় ফেৰীৰ জাৰ্ণি। আচলতে মই আগতে এবাৰ কৰিছোঁ, মাত্ৰ 10 মিনিটমান সময়ৰ কাৰণে কৰিছিলোঁ। এয়া প্ৰথম আৰু দীঘলীয়া জাৰ্ণি মা দেউতাৰ লগত। ইমান বেছি ভাল লাগিছে নহয় পৰিৱেশটো, এইখন আহিলে আৰু আমি যাম আৰু এতিয়া। মাজুলী ঐ নিমাতী দলং যেতিয়া হ'ব, সিপাৰৰে আপি চাবই লাগিব। মাজুলীৰ ঐ নিমাতী দলং যেতিয়া হ'ব, সিপাৰৰে আপি চাবই লাগিব। নেলাগে ৰঙিলি নেলাগে পমিলি, লাগে মোৰ ৰাংঢালি লাগে মোক ৰাংঢালি। নহয় জাহাজত আছে, পানী জাহাজ। ইমান বেছি বতাহ পাইছিলোঁ নহয়, তথাপিও বহুত বেছি ভাল লাগিছিল, কাৰণ মাজুলী যোৱাৰ যোনটো এক্সাইটমেণ্ট সেইটোৱে মানে ঠাণ্ডাটো লগাই দিয়া নাই আৰু এনেকৈয়ে ওপৰ তল কৰি ভিডিঅ' বনাই ৰিলচ বনাই গৈ থাকিলোঁ আৰু প্ৰায় 1 ঘণ্টা সময় ইমান বেছি এনজয় কৰিলোঁ নহয়, আপোনালোকক বুজাব নোৱাৰোঁ আৰু কিমান বেছি ভাল লাগিছে। এবাৰ মাজুলীলৈ আহিব যদি অহা নাই। কিমান আৰু ভিডিঅ' বনাওঁ, এনেকৈয়ে ভিডিঅ' ফেৰীত বনাই ফাইনেলি আমাৰ নামিবৰ সময় হ'ল। এয়া আমাৰ ফেৰী আহি মাজুলীৰ কমলাবাৰী ঘাট পালেহি আৰু এতিয়া প্ৰথমতে নামি লওঁ দেই। আৰু একেবাৰে প্ৰথমতে থাকি মই প্ৰথমতে নামি লৈ ভিডিঅ' এটা কৰিলোঁ মানুহখিনি নমাৰ, আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল মাজুলীত নামিয়ে মই মোৰ লগৰ বন্ধু এজনৰ দেউতাকক লগ পালোঁ আৰু খুৰাৰ লগত বহুতখিনি সময় কথা পাতিলোঁ আৰু খুৰাই ভালকৈ বুজাই দিলে যে আমি ক'ত কেনেকৈ যাব লাগে। খুৰাক থেংক ইউ কৈছোঁ এইটো ভিডিঅ' পাই গ'লোঁ আমি ভালে বেয়াই মাজুলী পালোঁ আৰু
আৰু ঘাটত নামি দেখিলোঁ যে বহুত গাড়ী ধুনীয়াকৈ লাইন লাগিয়ে আছে, গাড়ী টেনশ্যন ল'ব নালাগে। গাড়ীত উঠি ল'লোঁ, আমি কমলাবাৰী চাৰিআলিলৈকে আহিলোঁ। কমলাবাৰী চাৰিআলিলৈকে 30 টকাকৈ লৈছে ঘাটৰ পৰা, আৰু তাত এখন টেম্পু ঠিক কৰিলোঁ। টেম্পুখনত ক'লোঁ যে আমি 3টা সত্ৰ চাম, এনেকৈ কিমান ল'ব কওক। তো আমাক 650ত গোটেইকেইখন সত্ৰ দেখাই পিনে তেখেতে আমাক ঘাটলৈকে থৈছে। আৰু প্ৰথম আহিছোঁ আমি আউনীআটী সত্ৰত। আমি তাৰে মানুহ, ৰঙিয়াৰ মানুহ। আমি ক'ৰ পৰা আহিছি? বালিসত্ৰ। এই থুৱে বালিসত্ৰ। বা আহি তাৰে মানুহ পালো। এয়া মাজুলীৰ আউনীআটী সত্ৰৰ মুখ্য দুৱাৰ। আৰু প্ৰথমতে আমি সোমাই চেণ্ডেল খুলি ভৰি হাত ধুই ল'লোঁ, আৰু এয়া সোমাই গৈছোঁ। আৰু কিমান যে ভাল লাগে নহয়নে? এঠাইলৈ আহিলে যেতিয়া ঘৰৰ ওচৰৰ মানুহ লগ পোৱা যায়, সঁচাকৈ বহুত আপোন আপোন যেন লাগে। আৰু আহিয়ে যেতিয়া সেই ককাজনক মাত দিছোঁ, আচলতে মাত এইকাৰণে দিলোঁ, তেখেতে ইমান ধুনীয়াকৈ আমাৰ ভাষাটো কৈছে, কাৰোবাক মাতিছিলে, মোৰ শুনিয়ে মানে মাত দিব মন গ'ল। আৰু এয়া চাওকচোন, আউনীআটী সত্ৰ, ইমান দিনৰ পৰা শুনি থকা সত্ৰখন, আজি নিজেই আহিছোঁ। পৰিৱেশবোৰ যে বহুত ভাল লগা হয়। চলো। সত্ৰৰ ভিতৰত আছোঁ আমি। মাজুলীত একদম ওচৰৰে মানুহ পাই গৈছোঁ, ৰঙিয়াৰ। ককা, আপোনালোক ক'ত গৈছিল? আমি চব ঘূৰি আছো এনেকে। মাজুলীতে আহিছে? কেইদিন হ'ল? আজি 3 দিন হ'ব। 3 দিন হ'ল। আৰু কি চালে? মন্দিৰ চালো বহুতকেইটা চালা? মাজুলীত আহি ৰঙিয়াৰ মানুহ পাইছোঁ, খুবেই ভাল লাগিছে। ভাল লাগিল দে আপোনালোকক লগ পাই। আচলতে মিউজিয়ামৰ ভিতৰত কেমেৰা নিব নিদিয়ে, হ'লেও মই পটককৈ এটা ক্লিপ লৈছোঁ। ফটো তোলা নাই বাৰু, এনেই ক্লিপ এটা লৈছোঁ আপোনালোকক দেখুৱাৰ কাৰণে। আৰু এটাৰ পিছত এটা ভাল লগা বস্তু চাই গ'লোঁ। শংকৰদেৱ মাধৱদেৱৰ বহুত পুৰণি স্মৃতি সকলোবোৰ চালোঁ। মাজুলীখন সঁচাকৈ চাবলগীয়া হয়। এবাৰ আহি চাই যাব, মাত্ৰ এবাৰ। আমিও বহুত দিনৰ পৰা ভাবি থৈ দিয়া কথাটো এইবাৰ সফল হ'ল। আৰু যেনে তেনে এনেকৈ ভক্তবোৰ আহি থাকে, গৈ থাকে। ত' আমি এতিয়া আউনীআটী সত্ৰৰ পৰা ওলালোঁ, আৰু এতিয়া যাম আমি চিধা গড়মূৰ সত্ৰ। আৰু গড়মূৰ সত্ৰলৈ গৈ থাকোঁতেই দেখিলোঁ মাজত এইবোৰ কটেজবোৰ আছে। ইয়াতে বহুত ধুনীয়াকৈ থাকিবও পাৰি, যদি থকাকৈ আহে তেন্তে ইয়াত থাকিবও পাৰি। সঁচাকৈ ভাল লগা দৃশ্য নহয়নে? এইবোৰ য'তে ত'তে দেখিবলৈ নাপায়, আকৌ মাজুলীতহে পায়। এয়া গড়মূৰ সত্ৰ আহি পালোঁ।
ইয়াতো চাকি বন্তি জ্বলাই লৈ সেৱা এভাগ কৰি আকৌ এখন সত্ৰলৈ যাবলৈ আছে। যিহেতু দিনটোৰ ভিতৰতে মিলাবলগীয়া হয়, তাৰ কাৰণে অকণমান দৌৰা-দৌৰি কৰিবলগীয়া হৈছে। মাজুলী গৈ অকল সত্ৰ তিনিখনহে চোৱা হ'ল। পিছত আকৌ মাজুলী এবাৰ অহাৰ সপোন মনত পুহি ৰাখিছোঁ। আকৌ এবাৰ আহিম, আহি বাকীকেইখনো চাম আৰু মাজুলীৰ গাঁওখনো চাম। সত্ৰৰ পৰা আহি এতিয়া আমি গড়মূৰ সত্ৰ পালোহি আৰু ইয়াতে ধূপ চাকি জ্বলালোঁ। স্কুল গড়মূৰ স্কুল সঁচাকৈ চাবলগীয়া। আৰু কমলাবাৰী সত্ৰ আহি প্ৰথমতে বন্ধুক লগ পালোঁ। আমি 5 বছৰ একেলগে ল কলেজত পঢ়া, তো তাৰ ঘৰ মাজুলীতে হয়। তো তাক লগ পায়ো বহুত বেছি ভাল লাগিল। তাৰ ভণ্টিও আছিলে আৰু যিহেতু আমাৰ ৰেষ্ট কৰা হোৱা নাছিলে, আমি ইয়াতে গছৰ তলত কিছু সময় বহি ল'লোঁ। আকৌ সেই ৰঙিয়াৰ ককাকেইজনক ইয়াতো লগ পালোঁ। কণিহাৰ ককা কমলাবাৰী চাৰিআলি আহি পালোঁ। সত্ৰবোৰ চাই এতিয়া ভাত এসাঁজ খাই লওঁ আৰু মান ধনিয়া। ৰাতিপুৱা অকল চাহ একাপ খাই পিনে আহিছিলোঁ সত্ৰত সোমাম কাৰণে। দুপৰীয়া এতিয়া 1:30মান বাজি গ'ল। আমি এতিয়া ভাত এসাঁজ খাই লওঁ আৰু তাৰ অন্তত আমাৰ ভাত আহি গ'ল। মাজুলীত এসাঁজ খাওঁ আৰু এতিয়া মজাকে আহিছে একদম খাম আৰু এতিয়া মাজুলীৰ সত্ৰবোৰ চাই ভাত খাই এতিয়া আকৌ কমলাবাৰী ঘাট পাই গ'লোঁ। এতিয়া টিকট ঘৰত টিকট ল'ম। আমাৰ নিমাতী ঘাটলৈ যোৱা ফেৰী এতিয়া আছে 2:45। এইটো কমলাবাৰী ঘাট মাজুলী। চ' আকৌ আমি ফেৰীত উঠি এয়া মোৰ নমুনাবোৰ আৰম্ভ হৈ গ'ল ৰিলছ বনোৱা কিবাকিবি। আৰুনো ক'ত পাম ন ফেৰীত উঠিবৰ কাৰণে, তাৰ কাৰণে হেঁপাহ পলাই মানে যিমান মন যায় সিমান ভিডিঅ' ৰিল চব কৰি মেলি লৈছোঁ আৰু যাতে পিছত আপলোড কৰি থাকিব পাৰোঁ। তো এনেকৈ আমি আকৌ মাজুলীৰ পৰা যোৰহাটলৈ ৰাওনা হ'লোঁ আৰু মাজুলী মাজুলী বেলি পৰা গধূলি থিয় হৈ আছিলোঁ ঘৰৰে পদূলি। মোৰে কনে দিচাংমুখৰ পৰা এখনি ফেৰিয়ে জানৈ পূজাই আহিছিল।
জেগাত পালোঁ আৰু চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট কৰিব মোৰ চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু আপুনি যদি মোৰ চেনেলত নতুন ভিউৱাৰ্ছ হয় তেন্তে প্লিজ ভিডিঅ'টি শেষলৈকে চাই যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰি ল'ব আৰু সঁচাকৈ মাজুলী যোৱা অভিজ্ঞতা বহুত বেছি ভাল লাগিলে মাজুলীত চাব লগা বহুত বেছি বস্তু আছে আমি এদিনতে অকণমান সময়তে শেষ কৰিব নোৱাৰোঁ মাজুলীখন আকৌ মাজুলী যাম মই মাজুলীত আহিব লাগিব মাজুলী গাঁওখনৰ মানুহখিনিৰ লগত কথা পাতিব লাগিব মনত এটা আশা লৈ হেঁপাহ লৈ আজিলৈ ইমানেই আকৌ এটি নতুন ভিডিঅ'ত লগ কৰা হয় বাই বাই